মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই এটা সাধু কম। তোমালোকে মন দি শুনিবা। সাধুটোৰ নাম হৈছে কাউৰী আৰু শিয়াল। এদিন এজনী কাউৰীয়ে এটুকুৰা আলু পৰঠা মুখত লৈ গছৰ ডালত পৰিল। গছৰ তলতে এটা শিয়াল আছিল। সি কাউৰীজনীৰ পৰঠাকণ ধুদ্ধি কৰি খোৱাৰ উপায় পাঙিলে। ধুনীয়াকৈ ডিঙি চাফা কৰি কাঁহ এটা মাৰি শিয়ালে ওপৰলৈ মুখ কৰি কলে, কিমান দিন যে ধুনীয়া গান এটা শুনা নাই। কাউৰীজনীয়ে তললৈ চালে। তলতে শিয়ালটোক দেখিলে। শিয়ালে তাইক কলে, তোমাৰ মাতটো যে ইমান ধুনীয়া, এটা গান গাই শুনোৱাচোন। শিয়ালৰ কথা শুনি কাউৰীৰ মনটো ভাল লাগিল। নিজৰ প্ৰশংসা শুনিলে সকলোৱে ভাল পায়। পিছে অলপ চিন্তা কৰিয়েই কাউৰীয়ে বুজি পালে যে শিয়ালে পৰঠা খাবলৈহে এই বুদ্ধি কৰিছে। কাৰণ গান গাবলৈ মুখ মেলিলেই পৰঠাখন তলত সৰি পৰিব। শিয়ালৰ বুদ্ধিটো কাউৰীয়ে বুজি পালে। সেয়ে পৰঠাখন নখেৰে খামুচি ধৰি তললৈ চাই কাউৰীয়ে গভীৰ কলে, মোৰ বিষয়ে ইমান ভাল কথা কোৱা বাবে ধন্যবাদ। পিছে তুমি অলপ ৰবা, কাৰণ মোৰ এতিয়া ভোক লাগি আছে। এই পৰঠাখন খাই লওঁ, তাৰ পাছত মই গান শুনাম, হ'বনে? কাউৰীৰ উত্তৰ শুনি শিয়াল নিৰাশ হল। গান নুশুনাকৈ শিয়াল তাৰ পৰা আঁতৰ হল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আজিৰ সাধুটো ভাল পালানে বাৰু? এনেধৰণৰ নতুন নতুন সাধু পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই।